নমস্কাৰ বন্ধুসকল আজি যেহেতু মই তামিলনাডুত আছোঁ সেইবাবে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত লৈ আহিছোঁ ভিডিঅ'টো হৈছে এটা টি-শাৰ্ট কেনেকৈ বনোৱা হয় এটা কোম্পানীত এটা টি-শাৰ্ট সম্পূৰ্ণ টি-শাৰ্ট আমি পিন্ধা টি-শাৰ্ট এটা সম্পূৰ্ণকৈ কেনেকৈ বনোৱা হয় কেনেদৰে ৰেডি কৰা হয় সেইটো বিষয়ে সম্পূৰ্ণ দেখাম আৰু আপোনালোকে বলক কেনেকৈ বনায় সেইটো দেখাই গৈ আছে তো বন্ধুসকল এইটোৱে হৈছে এটা টি-শাৰ্ট তো এই টি-শাৰ্টটো কেনেকৈ সম্পূৰ্ণ কৰা হয় কেনেদৰে চিলোৱা হয় কেনেদৰে এইটো কাটিং কৰা হয় বা এইটো আগৰ পিকচাৰটো যোনটো এটা পেইণ্টিং কৰা হয় এইটো কেনেদৰে লগোৱা হয় কেনেদৰে কি কৰা হয় ইয়াৰ বিষয়ে অলপ মই ডিটেইলছত জনাম আৰু এটা টি-শাৰ্ট সম্পূৰ্ণকৈ বনাই দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ভিডিঅ'টোত আগবাঢ়ি যাম তো বন্ধুসকল যেহেতু আমি এটা নতুন এটা টি-শাৰ্ট যোনটো টি-শাৰ্ট হ'ব সেইটোতো ৰেডিমেড হ'ব ন গতিকে ৰেডিমেড টি-শাৰ্টটো একচুৱেলি এনেকৈ মেজাৰমেণ্ট বা কিবা এটা চাৰ্ট বনাওঁতে জুখি কেনে এটা টেইলাৰ্ড বনোৱা হয় তেনেকুৱা ধৰণৰ নহয় এইটো এটা একেবাৰে মানে ধৰক আপোনাৰ 1000 পিচ তেনেকৈ 100 পিচৰ ওপৰত মানে কাটিং কৰা হয় একেবাৰে কাটিং কৰা হয় তো তেনেকুৱাকৈ এটা ৰেডিমেড এটা যেনেকৈ ধৰক এটা টি-শাৰ্টৰ এইটো এটা পেটাৰ্ণ কোনো এটা টি-শাৰ্টৰ হয় তো চাইজটো ধৰক কোনোবা এইটো এম চাইজৰ হ'ব পাৰে তো তেনেকুৱাকৈ মানে এটা ৰেডিমেড পেটাৰ্ণ এটা কাটিং হোৱা থাকে পূৰা সম্পূৰ্ণ এইটো ৰেডিমেড থাকে তো এই পেটাৰ্ণটোৱে এই ফেব্ৰিকটোৰ এটা কাপোৰ তলত এনেকৈ দি লোৱা হয় তো এইটো দিয়াৰ পাছত ইয়াৰ দ্বাৰাই মানে এইটো কাটিংটো কৰা হয় ইয়াত এইটোৰ হেৰিটোত তো এই মেজাৰমেণ্টতে কাটিং কৰা হয় তো তেনেকৈ কাটিং কৰি পিচটো মানে ধৰক আগত ষ্টিচিং কৰা হয় তো আজিতো তেনেকৈ কোনো কাটিং মাষ্টৰ নাই তেনেকৈ তো সেইটো কাৰণে আজি মই আগতে অলৰেডি কাটি থৈ দিয়া পিচ আছে তো সেইটো পিছকে মই কেনেকৈ বনোৱা হয় কেনেকৈ চিলোৱা হয় সেইটোকে মই আজি দেখাম আপোনালোকক কেনেকৈ কাটিং কৰা হয় কেনেকৈ কাটিব পৰা যায় সেইটো বিষয়ে অলপ হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দেখাম অলপ ফেব্ৰিকৰ কথা যে মই কৈছিলোঁ সেই ফেব্ৰিকটো হৈছে এই এনেকুৱা ধৰণৰ তো ইয়াতে এনেকৈ জাপ কৰি লয় গোটেই ফেব্ৰিকটো মানে কাপোৰটো টুকুৰাটো এনেকৈ জাপ কৰি লয় জাপ কৰাৰ পাছতে একেবাৰে মানে 100 পিচ বা ধৰক 1000 পিচ 500 পিচ তেনেকুৱাকৈ মানে ধৰক কোনোবা কাটিং কৰা হয় তো ইয়াত কমচে কমটো ইয়াতো 100 পিচৰ ওপৰতে আছে তো এই তেনেকৈ জাপ কৰি কাটিং কৰা হয় তো এইটো পিছকে এতিয়া জাপ কৰি থোৱা আছে এই আমাৰ মাস্ক যোনটো হয় মাস্ক কেনেকৈ বনোৱা হয় তো সেইটো বিষয়ে অলপ কাটি কেনে দেখুৱাব ক'ম বেলেগটো তেনেকৈ নাই তো মাস্কটো কেনেকৈ কাটিং কৰা হয় সেইটোকে দেখাম ব্লেডখনৰ দ্বাৰা কাটিং কৰা হয় এতিয়া ষ্টাৰ্ট কৰা হৈছে তো এই ব্লেডখনৰ দ্বাৰা কাটিং কৰা হয় এতিয়া কাটি দেখাব এইফালে বন্ধ হৈ চাব এনেকৈ কাটিং কৰা হয় এইটো কাটিং হৈ গৈছে বহুত সাৱধানে কাটিব লগা হয় কাৰণ কেলৈ এইটোত মানে বাইচান্সত যদি ভুলক্ৰমে যদি হাতত লাগি যায় তো হাত দুটুকুৰা হৈ যাব সম্পূৰ্ণ থাকিব পাৰে ভগৱান নকৰক তেনেকুৱা এটা নহওক কিন্তু তথাপিতো মানে আপোনালোকক দেখাবৰ বাবে আজি মই এইটো অলপ ৰিকুৱেষ্ট কৰিছোঁ বন্ধুজনক তো আপোনালোকে চাব পাৰে তো চাই থাকিব কেনেকৈ পিচবোৰ কাটিং কৰা হয় এটা কোম্পানীত কেনেকৈ এটা ৰেডিমেড টি-শ্বাৰ্টেই হওক বা বহুত ধৰণৰ আছে যেনেকৈ আপোনালোকে ধৰক পেণ্ট চাৰ্ট এইটো বহুত বনিব পাৰে তো তেনেকৈ এইটো চাওক অলৰেডি এইটো কাটিং হৈ গৈছে কেনেকৈ কাটিং কৰিব লাগে কাটিং কৰি দেখাই দিলে আপোনালোকে চাব পাৰে এই এনেকুৱা ধৰণৰকৈ এইটো এটা পিচ ইয়াত বহুত পিচ হৈ গ'ল এতিয়া তো কিমান পিচ হৈ গ'ল আপোনালোকে চাব 1 2 এইটোতো হিচাপ কৰিব এতিয়া পটকৈ নোৱাৰিমে তো ইয়াৰে তো পিচ এটা কেনেকৈ বনোৱা হয় সেইটো দেখাম এতিয়া এইটো চেম এইটোৰ দৰে পিচ এটা বনিব তো আপোনালোকক দেখাই আছোঁ ষ্টাৰ্ট কৰোঁ বলক ভিডিঅ'টো তো এইটো হৈছে এটা বেক চাইড পিচ নহয় জানো এইটো এটা বেক চাইড পিচ এইটো বেক চাইড এইটো ফ্ৰণ্ট চাইড এইটো এটা অলৰেডি এইটো লগাই থৈ দিয়া আছিলে কাৰণ কেলৈ এইটো সম্পূৰ্ণ দেখাব পৰা নাই আমি তো গতিকে এইটো এটা পেইণ্টিং লগাই থৈ দিয়া আছিলে তো এইটো হৈছে ফ্ৰণ্ট চাইডৰ আগৰ চাইডটো তো এইটো হৈছে বেক চাইড এইটো কেনেকৈ থোৱা হয় তো বেকটো এইটো এটা বেক পিচ হৈ গৈছে ইয়াততো বহুত আছে তথাপি ষ্টাৰ্টিং কি খাই যাব এইফালে চাই থাকিব এয়া ষ্টাৰ্ট কৰা হৈছে তো এইটো কি বুলি কোৱা হয় এইটো টিচিং যোনটো কৰা হয় শোল্ডাৰ ন এইটো শোল্ডাৰ আমাৰ মানে একচুৱেলি শোল্ডাৰ ইংলিছত কয় সেইটো শোল্ডাৰে হয় তো জইন কৰা হৈছে দুটা পিচক মানে তো ঠিক আছে এইটো চাব পাৰে আপোনালোকে এইটো জইন কৰিছে তো অলৰেডি হৈ গৈছে এইটো শোল্ডাৰ মৰা হৈ গৈছে হ'ল মানে অলৰেডি এইটো শোল্ডাৰ তো এইটো পিচটো এইটো জইন কৰা হৈ গ'ল দুটা পিচ লগাই দিয়া হৈ গ'ল তো এতিয়া নেক্সটৰ ৰাউণ্ডটো আছে মানে নেক্সটটো যোনটো আপোনাৰ কাম আছে এতিয়া নেক্সটৰ কামটো হৈছে এইটো এটা কলাৰ যোনটো এইটো ৰিপ বুলি কোৱা হয়নে এইটো ৰিপ বুলি কোৱা হয় তো এইটো লগাব মানে যোনটো নেক আমাৰ নেক ডিঙিৰ হেৰিটো
সেইটো লগাব। তো এইটো আপোনালোকক দেখাই আছোঁ কেনেকৈ লগোৱা হয় চাওক। এইফালে লগাই আছে চাওক। মেচিনটোৰ দাম কিমান হ'ব? দাম 1 লাখ। এটা পিচ কিমান ফাষ্ট বনাব পৰা যায়, মানে এটা পিচ সম্পূৰ্ণ কৰিবলৈ কিমান টাইম লাগে আপোনালোকে চাব। এইটো এতিয়া পিচটো অলৰেডি নেক শ্বল্ডাৰ লগোৱা হৈ গৈছে। নেক্সটত আপোনালোকৰ আছে এইটো লগাবলৈ, এইটো এইটো শ্লিপটো লগাব এতিয়া। আপোনাৰ এইটো পিচ চাওক। আপোনাৰ এই পিচটোৰ আপোনাৰ এই নেকটো আৰু শ্বল্ডাৰটো হৈ গৈছে। তো নেক্সট এতিয়া আছে আপোনাৰ এইটো শ্লিপ, হাতটো লগাব। আপোনাৰ হাতটো কেনেকৈ লগাই চাব এতিয়া। হাতটো লগোৱা হ'ব এতিয়া। এইটো কেনেকৈ ক'ত লগোৱা হয় দেখাই দিব। এইটো হাত হয়, এইটো মানে শ্লিপ আৰু। তো এইটো দেখাই দিছে, আপোনালোকে চাওক এইফালে। তো এটা চাইড হৈ গৈছে অলৰেডি। এইটো নেক্সট চাইডটো লগাই আছে। এইটো হৈ গ'ল অলৰেডি, আপোনালোকে চাব পাৰে। এইটো হৈ গৈছে, এইটো শ্লিপটো হৈ গৈছে চাওক। এইটোৰ দৰে এনেকৈ শ্লিপটো হৈ গৈছে। কিন্তু এতিয়া জইন কৰিব লাগে মানে ধৰক এইটো চাইড জইন কৰিব চাগে। এইটো ছাইডটো মাৰিব ছাইড। এইটো হৈ গৈছে এতিয়া। তো চাওক এইটো হৈ গ'ল অলৰেডি। এটা টি চাৰ্ট ক্লিয়াৰ হৈ গৈছে, সম্পূৰ্ণ পিন্ধিব পৰা হৈ গ'ল। তো ইয়াৰ পৰা অলপ কাম বাকী আছে নেকি, এইটো দেখাব চাগে। তো এইটো পিচ চাব পাৰে। এইটো অলৰেডি হৈ গৈছে। তো এইটো ক্লিয়াৰ হৈ গ'ল, এটা টি চাৰ্ট সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল। তো এইটো পিন্ধিবই পৰা হৈ গ'ল এতিয়া। পিন্ধি চাবলৈ মন আছিলে, কিন্তু অলপমান সৰু চাইজ হ'ব মোতকৈ। তো যিকি নহওক এইটো ক্লিয়াৰ হৈ গৈছে বন্ধু। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকক মই এটা বস্তু দেখাবলৈ চেষ্টা কৰিম। ইয়াত মানে এনেকুৱা এখন হ'লচেলাৰ দোকান পাইছোঁ, য'ত মানে কাপোৰবোৰ মানে বহুত কম ৰেটত পোৱা যায়। কৈছে এনেকুৱা টি চাৰ্ট, আপোনালোকে টি চাৰ্ট হওক বা আপোনাৰ চাৰ্টেই হওক বা ধৰক আপোনাৰ পেণ্ট, ধৰক যে আপোনাৰ এইফালে ধৰক জেকেট, ধৰক আপোনাৰ বহুত ধৰণৰ তেনেকুৱা সৰু ল'ৰা ছোৱালী কাপোৰ বহুত কম ৰেটত পোৱা যায় মানে। তো ধৰক মাৰ্কেট আছে ধৰক, তেনেকৈ আপোনালোকে সেইটোকো কণ্টেক্ট কৰি বা তাত আহি চাই যাব পাৰে, লৈ যাবহি পাৰে। বস্তুবোৰ মানে বহুত কম ৰেটত পোৱা যাব। আপোনালোকে ভাল ৰেটত পাব। কাৰণ অকল মানে জেন্টছৰ বুলিয়ে নহয়, লেডিছৰ পাব। মানে সৰু বাচ্ছা, মানে সৰু ল'ৰা ছোৱালী বা আপোনাৰ সকলো মানে কাপোৰবোৰ পাব আপোনাৰ বহুত কম ৰেটত পাব। আপোনালোকে 6 টকা 7 টকা বা ধৰক আপোনাৰ 10 টকা তেনেকুৱা ধৰণত মানে এটা ধুনীয়া এযোৰ পেণ্ট চাৰ্ট পাই যাব সৰু ল'ৰা ছোৱালী। তেনেকুৱা ধৰণৰ মানে বহুত কম ৰেটত পাব আপোনালোকে। সেই ৰেটটোৰ বিষয়ে মই নেক্সট মানে ভিডিঅ'টোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাত যাম অলপ দিনৰ পাছত। তো মই সেই ভিডিঅ'টো নিশ্চয় বহুত মানে আপোনালোকক আগতীয়াকৈ সোনকালে লৈ আহিবলৈ চেষ্টা কৰিম। তো ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। আৰু নেক্সট ভিডিঅ'টোত আপোনালোকক লগ পাম। তো জয় অসম, ধন্যবাদ।